তো হে গাইজ গুড মৰ্ণিং। আজি লাৰু পিঠা দৈ চিৰাৰ সৈতে সকলোকে গুড মৰ্ণিং। যিহেতু বিহুৰ বতৰ, এইফালে লাল চাহ পিঠা লাৰু আৰু এইফালে ভাইটি, এইফালে মই, এইফালে ভাইটি, এইফালে ভণ্টি ইয়াতে বহি আছে, ভণ্টিহঁতে খাই আছে। এইটো এটা ভণ্টি, এইটো এটা ভণ্টি। তো এইফালে আমি বঢ়িয়া কৰি অলপ সৰু ছোৱালীটোৰ লগত খেলি চেলি অলপ চাহ তাহ খাই ল'লোঁ। খাই লৈ পিনে এতিয়া আহি গ'লোঁ মই দেউতাৰ যিহেতু অলপ বেমাৰ হৈ আছে, চ' সেইকাৰণে গাইজ ওচৰতে থকা গাঁৱতে থকা মানে হস্পিটেলখনলৈ আহি গ'লোঁ। এইফালে মই আৰু এইফালে দেউতা বহি আছে। তো দেখাই মেলি ৰেডি কৰি ল'লোঁ। তো বেজি চেজি দিলে আৰু এতিয়া আহি গ'লোঁ আমি ভাইটি আৰু মই ফটো চটো উঠোঁ বুলি অলপ। তো আৰু এইফালে ফটো চটো উঠা হৈ গ'ল। উঠা হোৱাৰ পিছত আমি বঢ়িয়া কৰি ওলাই দিলোঁ ঘৰলৈ বুলি। তো কেতিয়াবা আহিব লাগে, ফটো চটো উঠিব এনেকৈ। তো আৰু এতিয়া আহি গ'লোঁ দোকান, যিহেতু দোকান বন্ধ কৰিব লাগিব। তো দেউতা গ'ল ঘৰত। তো বঢ়িয়া কৰি এতিয়া বন্ধ চন্ধ কৰিলোঁ। 6টা বাজিয়ে গ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।